हेलो एवरीवन মোৰ নতুন ভিডিও এটিলৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আৰু সদায় যেন ভালে থাকে মই তাৰে কামনা কৰিছো আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজি মোৰ ভিডিওটি আৰম্ভ কৰোঁতে আন্ধাৰে হ'ল যেহেতু দিনৰ লগ কামৰ কাৰণে ব্যস্ত আছিলো সেইকাৰণে ভিডিওটো কৰা আজি ৰাতি হ'ল আৰু এতিয়া মই আপোনালোকৰ লগত এটা মোৰ নতুন ৰেচিপি শেয়াৰ কৰিব বিচাৰিছো তেনেহলে বলকচোন আজি মই কি ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰোঁ আপোনালোকে অলপ চাওক আজি মোৰ এই ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰিছো মিডিয়াম সাইজৰ আলু তিনটা মই এনেদৰে গুলগুলকৈ কাটি লৈছো লগতে লৈছো ভাতকেৰেলাখিনিও মই এনেদৰে গুলগুলকৈ কাটি লৈছো আৰু লৈছো পিয়াজ এফালে লৈছো আদা নহৰু জলকীয়া অলপ খুন্দি লৈছো এফালে লৈছো মান ধনিয়া আৰু মই এফালে মছলাখিনি এনেদৰে পেষ্ট বনাই লৈছো ইয়াত মই দিছো জিৰা ধনিয়া গুড়ি শুকান জলকীয়া গুড়ি আৰু অলপ গৰম মছলা আৰু মই লগতে লৈছো অলপ টমেটো সস তেনেহলে আপোনালোকে চাই থাকিব মোৰ ভিডিওটি শেষলৈকে কিদৰেনো আজি মই এই ৰেচিপিটো বনাওঁ এয়া মোৰ কেৰাহী গৰম হৈ গ'ল এতিয়া মই ইয়াত আলুখিনি অলপ সময় ভাজি ল'ম আৰু এয়া মই আলুখিনি অলপ ৰঙচুৱা হোৱাকৈ ভাজি ল'ম এতিয়া মোৰ আলুখিনি ভজা হৈ গ'ল এতিয়া মই আলুখিনি নমাই ল'ম তাৰপিছত মই আলুখিনি নিচিনাকৈ ভাতকেৰেলাখিনি ৰঙাকৈ ভাজি ল'ম মই ভাতকেৰেলাখিনিও এনেদৰে ৰঙচুৱাকৈ ভাজি ল'লোঁ এতিয়া মোৰ ভাতকেৰেলাখিনিও ভজা হৈ গ'ল এতিয়া মই ভাতকেৰেলাখিনি নমাই ল'ম আৰু মই একেখিনি তেলতে দি দিম কেইটামান পাঁচফোৰণ তেজপাত শুকান জলকীয়া আৰু দিছোঁ লগতে লং দালচেনি আৰু ইলাচি আৰু মই এতিয়া দি দিম পিঁয়াজ পিঁয়াজখিনি মই অলপ ৰঙচুৱাকৈ ভাজি ল'ম পিঁয়াজ ভজা হৈ গ'ল এতিয়া মই ইয়াত দি দিম খুন্দি থৈ দিয়া আদা নহৰু আৰু জলকীয়াখিনি আৰু দিছোঁ মই পেষ্ট কৰি থৈ দিয়া মছলাখিনি মই দিছোঁ টমেটো চচখিনি আৰু মই এইখিনি অলপ সময় ভাজি ল'ম এতিয়া মোৰ মছলাখিনি ভজা হৈ গ'ল দেখিছেনে ইমান ধুনীয়াকৈ কাঠি দি পুৰি নি আহিছে আৰু এতিয়া মই ইয়াত দি দিম ভাজি থৈ দিয়া ভাতকেৰেলা আৰু আলুখিনি আৰু এতিয়া মই ইয়াত দিম হালধি আৰু সোৱাদ অনুসাৰে নিমখ আৰু মই এনেদৰে 2 মিনিটমান ভাজি ল'ম এয়া মোৰ ভজা হৈ গ'ল এতিয়া মই ইয়াত পানী দি দিম আৰু মই এতিয়া এইখিনি ঢাকি দিম আৰু ঢাকি পিনে মই অলপ সময় সিজাই ল'ম মোৰ চব্জিখিনি হৈছেনে মই এবাৰ চাই লওঁ আৰু এয়া দেখিছেনে মোৰ চব্জি উতলি আছে মোৰ চব্জিখিনি আৰু অলপ মই পানীটো শুকুৱাই দিম বেছি জোল হৈ থাকিলে খাবলৈ বেয়া লাগিব মোৰ চব্জিখিনি হ'লে মই আকৌ এবাৰ চাই লওঁ আৰু এয়া দেখিছেনে মোৰ চব্জিখিনি হৈ গ'ল এতিয়া মই ইয়াত দি দিম কাটি থৈ দিয়া মান ধনিয়া পাতখিনি আপোনালোকে যদি এনেদৰে কোনোদিন খোৱা নাই তেনেহ'লে এদিন এনেদৰে ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে আৰু আজি যদি মোৰ ভিডিঅ'টি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া মোৰ ৰেডি হৈ গ'ল ভাতকেৰেলা আৰু আলু চব্জি আৰু মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে চ' ফ্ৰেণ্ডছ আজিলৈ বাই বাই